নমস্কাৰ। এয়া দেখিছেনে, মই ব্যস্ত দেখি গমেই পাইছোঁ মই পথাৰলৈ আহিছোঁ। কঠীয়া তুলিবলৈ আছে, কঠীয়া তুলিবলৈ আহিছিলোঁ। বোলো পিছবেলা ঠাণ্ডা পৰক, কঠীয়া তুলিমগৈ, তাৰপিছত ৰুম। কঠীয়া কেইখিনিমান তোলা আছে, মানে কালি তুলি থৈ গৈছিলোঁ। আৰু কেইখিনিমান তুলিলে মানে পথাৰ কেইডৰা একেচাতে ৰুবলৈ হয়, সেইকাৰণে বোলো সেই কেইখিনিও আগে তুলি লওঁগৈ গৈ পেলানি, তাৰপিছত ৰুম। গধূলি আগে আগে ৰুই শেষ কৰিম। কিন্তু আহি পালোহি, সূৰ্যদেৱতাই কিমান মানে অন্যায় কৰিছে বুলি কৈছোঁ নহয়। ৰোৱনীসকলক ৰুবলৈ মানে ভালকৈ বতৰটো ঠাণ্ডা পেলাই দিয়া নাই। এয়া দেখিছেনে কিমান ৰ'দ দিছে। এইডৰা কালি ৰোৱা হ'ল, সিডৰা ৰোৱা হ'ল, আগলৈ সেইডৰা ৰোৱা হ'ল, মাজত সেইডৰা ৰুবলৈ আছে, তাৰপিছত এইডৰা ৰুবলৈ আছে। এইডৰা দেখিছেনে, এইডৰা পানী নাই, আৰু এডৰা আছে, এইডৰা কিনাৰৰ ডৰা পানী নাই। সেইকেইডৰা ৰুবলৈ হ'লে আকৌ পানী সিঁচিব লাগিব। এই পানী থকা কেইডৰা বাৰু ৰুবলৈ ভাল হ'ব, কিন্তু এই সেইডৰা পানী নাই, পানী সিঁচিব লাগিব, তাৰপিছতে সেইডৰা ৰুব পাৰিম। এতিয়া ৰ'দ দিছে ইমান, মানে পানী শুকাই গৈছে আৰু পূৰা টান হৈ গৈছে, মাটি দলি চপৰা হৈ গৈছে, ৰুব নোৱাৰি। তাত মানে পানী সিঁচি ৰুব লাগিব, বৰ দিগদাৰ হৈছে। কঠীয়া তুলি আছোঁ, এয়া কঠীয়া তুলিবলৈও টান লাগিছে, পানী নাই যে। পানী বৰষুণ দিয়া হ'লে ভালকৈ পানী থাকিলেহেঁতেন, তেতিয়া তুলিবলৈ ভাল লাগিলেহেঁতেন। এতিয়াও কোমলে, ইমান টান নহয়, হ'লেও ভৰিত মাৰোঁতে বোকাবোৰ মাটিবোৰ ভালকৈ নেযায়, সেই লিকতা লাগি চেপেটা লাগি ধৰে, বৰ অশান্তি লাগে মানে তুলিবলৈ। তথাপিও তুলি আছোঁ, তুলি আধাখিনি এয়া শেষ হৈছে। তাৰপিছত এই ছাইডৰ এইখিনি তুলি থকাখিনি মানে গোটেইখিনি তুলিব পাৰিলেই পথাৰখিনি মাটিবোৰ ভালকৈ নাখায়, ভৰিত মাৰিলে চকুতকৈ লাগি ধৰে। আৰু এয়া দেখিছেনে ভাগৰ লাগিছে, এইটো ঘৰটো বনাই থৈছে আমাৰ পাপাই, বহিবলৈ ভাগৰ লাগিলে। তাতে চাং এখনো পাতি থৈছে, চাংখনতে অলপ দেৰি শুইছোঁ, বতাহ মাৰি আছে, ঠাণ্ডা লাগিছে। তাৰপিছত আকৌ তুলিমগৈ। সেইফালে এয়া মায়ে আৰু আমাৰ মানুহজনে মানে ৰুই আছে, মই অলপ বহিছোঁ, আকৌ ৰুমগৈ।